দিশে এক খোজ। নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ঘগ্ৰাপাৰস্থিত বৰিগক বনবাগ উন্নয়ন খণ্ডৰ অধীনস্থ দতৰা আৰু দেহাৰকুছি গাঁও পঞ্চায়ত এলেকাত আজি তিনিটাকৈ উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ কৰে নলবাৰী বিধায়ক অশোক শৰ্মাই। আঁচনিকেইটা শুভাৰম্ভণি কৰি বিধায়কগৰাকীয়ে নিজ ভাষণত কংগ্ৰেছে বিগত 15 বছৰ শাসন গাদীত থাকি উন্নয়নৰ পিনে পিছ দি কেৱল আধাৰশিলাৰ ৰাজনীতিতে আছিল বুলি কয়। তেওঁলোকৰ শাসনকালত গ্ৰাম্যাঞ্চলত কোনো ধৰণৰ উন্নয়ন নহ'ল। কংগ্ৰেছে শাসনকালত আধাৰশিলা স্থাপন কৰা কোনো এখন আঁচনিয়ে ৰূপায়ণ নহ'ল। সম্প্ৰতি আধাৰশিলা ফলকসমূহ হাবি জংঘলে আগুৰি ধৰা দেখা গৈছে। এইদৰে মন্তব্য কৰি বিৰোধী কংগ্ৰেছৰ বিৰুদ্ধে আজি নলবাৰী বিধায়ক অশোক শৰ্মা সৰব হৈ পৰে। লগতে বিধায়কগৰাকীয়ে বিগত 15 বছৰীয়া শাসনকালত গ্ৰামোন্নয়নৰ প্ৰতিটো আঁচনিতে মন্ত্ৰী বিধায়কৰ পৰা নেতা পালিনেতাসকললৈকে আটাই মিলি লুটৰাজ চলাইছিল বুলি মন্তব্য কৰে। বিধায়কগৰাকীয়ে আজি প্ৰথমে দতৰা পঞ্চায়তখনৰ অন্তৰ্গত ঘগ্ৰাপাৰ দামোদৰ ধাম পথ সংযোগী প্ৰভাত শৰ্মাৰ ঘৰৰ কাষৰ পৰা তৰুণ হালৈ ঘৰ সংযোগী চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত 10 লাখ টকা ব্যয় সাপেক্ষ চিচি ব্লক পথ আৰু ইয়াৰ পিছত দেহাৰকুছি গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰখালা বুঢ়াগোসাঁই থানৰ শিৱ মন্দিৰৰ যাত্ৰী নিবাসৰ ঘৰটো বিধায়ক পুঁজিৰ অনুমোদিত ধনেৰে নিৰ্মাণ কৰা আঁচনিটো শুভাৰম্ভণি কৰাৰ লগতে উক্ত স্থানত অৱস্থিত শ্ৰী শ্ৰী লক্ষ্মীনাৰায়ণ যজ্ঞৰ ভোগঘৰ অসম দৰ্শন আঁচনিৰ অধীনত 10 লাখ টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া আঁচনিখনৰ শুভাৰম্ভণি কৰে। দিগন্ত বৰ্মনৰ প্ৰতিবেদন, প্ৰতিবেদক লাইভ।